নমস্কাৰ, এমএছ এডুকেশ্যন এছামিজ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম 20টা গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞান। ভাৰতৰ কোন ৰাজ্যত উৰ্দু ভাষাই দ্বিতীয় ভাষাৰ সন্মান লাভ কৰিছে? উত্তৰ বিহাৰ আৰু উত্তৰ প্ৰদেশত। ভাৰতৰ সৰ্বপ্ৰথম মেট্ৰ' ৰেল কেতিয়া আৰু ক'ত চলাইছিল? উত্তৰ 1984 চনত কলকাতাত সৰ্বপ্ৰথমে মেট্ৰ' ৰেল চলাইছিল। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1935 চনত। দিল্লীৰ লালকিল্লাটো কোনে সাজিছিল? উত্তৰ শ্বাহজাহানে সাজিছিল। মহাত্মা গান্ধীক সৰ্বপ্ৰথমে কোনে মহাত্মা বুলি কৈছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ডক্টৰ সৈয়দা আনোৱাৰা তাইমুৰ। ইংৰাজৰ পৰা চাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ ছাৰ সৈয়দ ছাদুল্লাহ। আন্তৰ্জাতিক মহিলা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 8 মাৰ্চ তাৰিখে। মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? উত্তৰ গোৱা। মহাত্মা গান্ধীক প্ৰথমতে ৰাষ্ট্ৰৰ পিতৃ বুলি কোনে অভিহিত কৰিছিল? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে। দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? উত্তৰ সন্তোষ যাদৱ। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ সৰোজিনী নাইডু। কোনখন ঠাইত কেতিয়াও সূৰ্যৰ উলম্ব ৰশ্মি নপৰে? উত্তৰ শ্ৰীনগৰত। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? উত্তৰ আৰাৱলী পৰ্বতমালা। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 7খন। মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। কোন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? উত্তৰ গোদাবৰী নদী। পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনটো? উত্তৰ পামিৰ বা তিব্বত মালভূমি। ভাৰতৰ সৰ্ববৃহৎ জনজাতি কোনটো? উত্তৰ কণ্ড জনজাতি।